নৈসৰ্গিক শোভাৰে বন্দিত দৰঙৰ কছাৰী চাৰৰ কাপোৰপুৰি থান আৰু নাৰিকলী শিৱ মন্দিৰলৈ আজি মহাশিৱৰাত্ৰি উপলক্ষে সোঁত বৈছে হেজাৰ হেজাৰ ভক্তৰ। কাপোৰপুৰি থানত 7জোপা বৃক্ষৰ একত্ৰ গুৰিত স্থাপিত এই ঐতিহাসিক থানখনত এইবেলিও 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে মহাশিৱৰাত্ৰি। উপলক্ষে প্ৰতি বৰ্ষতে ইয়াতে যিহেতু আজি 12 বছৰ ইতিমধ্যে পাৰ কৰা হৈছে, 13 বছৰ, গতিকে প্ৰতি বছৰে মানুহৰ সংখ্যা বাঢ়ি আহিছে, দৰ্শনাৰ্থীৰ সংখ্যা বাঢ়িছে আৰু এইবেলি আমি ধাৰণা কৰিছোঁ যে 10,000 মান মানুহ হ'বগৈ। আমাৰ থানখনৰ উদ্দেশ্য হ'ল মানে এনেকুৱা, থানখন কেতিয়াৰ পৰা স্থাপিত হৈছে হয়তো আমি ইহঁতো নাজানে, আমাৰ দেউতাহঁতো নাজানে। থানখনৰ উদ্দেশ্য এনেকুৱা মাহাত্ম্য, যিটো নেকি মানে মানুহে যিটো মনৰ কামনা আছে শৰাই আগবঢ়ায়, তেওঁলোকৰ মনে কামনা পূৰ হয় বুলি এটা বিশ্বাস। আৰু সভক্তিৰে নৈবেদ্য সেৱা আগবঢ়াই বাঞ্ছিত সিদ্ধি লাভৰ বাবে কাপোৰপুৰি থানৰ লগতে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ নাৰিকলীৰ শিৱ মন্দিৰতো দূৰ দূৰণিৰ পৰা আহি ভিৰ কৰিছে অগণন ভক্তই। মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই নাৰিকলী শিৱ মন্দিৰলৈ আহি মন্দিৰ দৰ্শন কৰাৰ লগতে ভক্তসকলৰ লগত মত বিনিময় কৰে। পোনপ্ৰথমতে মই সমগ্ৰ ৰাজ্যবাসীক আৰু বিশেষকৈ মঙলদৈ লোকসভা সমষ্টিবাসীক আজি মহাশিৱৰাত্ৰিৰ এই মহান পবিত্ৰ আজিৰ এই তিথিটোত মই আন্তৰিক সকলোকে শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ আৰু মহাদেৱৰ শ্ৰীচৰণত মই প্ৰাৰ্থনা জনাইছোঁ যাতে মহাদেৱে আমাক সকলোকে সুখ শান্তি আৰু সমৃদ্ধিৰ আশীৰ্বাদ প্ৰদান কৰে। পোনপ্ৰথমে মই আপোনালোকলৈ তথা সমূহ অসমবাসী ৰাইজলৈ মহাশিৱৰাত্ৰি উৎসৱৰ ওলগ জনাইছোঁ। বিগত বৰ্ষৰ দৰেই আমাৰ আজি আপোনালোকে দেখিছে হাজাৰ হাজাৰ মানুহৰ ইতিমধ্যে সমাৱেশ ঘটিছে আৰু তেখেতসকলৰ নিজৰ মনোভাৱ ব্যক্ত কৰিবৰ কাৰণে ভোলা বাবাৰ কাষত চৰণ দুৱাইছেহি। সমূহ দৰ্শনাৰ্থীক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। খুব প্ৰাঞ্জল শইকীয়াৰ প্ৰতিবেদন চিপাঝাৰ।